हेलो एवरीवन स्वागत है नतुन चैनल नतुन भिडिओ आज माने कत आছো पूरा जंगलत आছো और ब्लॉग आमी भिडिओ घटाउने पर आरम्भ करू ब्लॉग दे और एनेका मंगल 3 स्टार होटेलर पर भिडिओ आरम्भ करिलु और एनेका गय आছো आज कत गय आছো भिडिओ हेकलके चाइ थाকক माने गम पाइ जाबो गय आছো माने कत गय आছো माने ताते जाय कोने कय आছো माने एनेका गयके जाबो लाइछु और आमी लरा एटा दुटा तीनिटा आमारे लग हेगिला आमी जाबो लाइछु मन कत गय आছো भिडिओ हेकलके चाइ थाকক माने गम पाइ जाबो আজি माने टुपिटु खुली दिलु माने केनका लागছে माने चुलिओ काटिलु केनका लागছে कमेन्ट करि गम माने टुपि छरा बेया লাগে না মানে টাকু কৰিছিলু সেইকাৰণে চুলি এনেকা বনাইছো আৰু লৰাবিলাকে হি আছে মানে আমাৰ লগ আৰু এনেকা গাড়ীৰ কাৰণে ৰখি আছো আমি তো আমি আৰু গাড়ীৰ কাৰণে ৰখি আছো মানে গাড়ী এটা উঠিম আৰু যাম তাতে যাই কৈ আছো মানে কিয় আইছো মানে তাতে কৈ আছো মানে আমি মানে তিনটা লৰা আৰু মোক লৈ চাৰিজন আৰু এনেকা ৰখি আছো আমি লৰাকেটা আৰু গাড়ী নাপাও আৰু এনেকা ৰখি আছো গাড়ী নাপাও গাড়ী ৰখি আছো না বহুত টাইম ৰখি আছো আমি ৰখি গাড়ী পাই গলো আৰু এটা ভাইগিলা বহিলা পুৰা মানে বহি লৈছে আৰু এনেকা গৈ আছো আৰু আজিৰ ভিডিঅটো যদি চাই আছে এইটো ভিডিঅ মানে পুৰা ধামাকা হ'ব আৰু চাই থাকক আৰু এইটো এপিসোড 1 হ'ব নামিলো আৰু এনেকা গৈ আছো মানে ৰাস্তাৰে আৰু পাই গলো মানে হলচকা মানে পাই গলো তাৰ পিছত আৰু কি আৰু এনেকা খোজকাঢ়ি গৈ আছো মানে গাড়ী বিচাৰি আছো আৰু এনেকা গাড়ী পাই গলো আৰু এইটো গাড়ী আৰু এইটো উঠবা লাগে এতিয়া আৰু গাড়ী পাই গলো এইটো গাড়ীত মানে যাম আলাচকা মানে ইয়াৰ পৰা 5 কিলোমিটাৰ হয় আৰু এনেকা গৈ আছো দোকানত মানে এটা পানী বটল ল'ব লাগে 5 কিলোমিটাৰ যাব লাগিব সেইকাৰণে পানী এটা বটল এটা লৈ না কি কয় আৰু এনেকা দোকান পাই গলো আৰু দোকানৰ পৰা এটা পানী বটল লৈ লও আৰু এইটো পানী বটল আৰু এতিয়া জলদি যাব লাগে গাড়ীত উঠবা লাগে আৰু গাড়ী পাই গলো আৰু এনেকা উঠিম মানে গাড়ীত উঠবা লাগে এতিয়া সেকেন্ড মিউজিক অফ আৰু এনেকা গৰুবিলাক চালে মানে চাপৰি কথা মনত পৰি যায় মানে চাপৰি গৈ আছো না সেইকাৰণে চাপৰি ফিলিংছ পাই গৈ আছো তো আৰু এনেকা আহি আৰু জংঘলৰ মাজত এটা ঘৰ চালো আৰু এনেকা ঘৰত এটা মানুহ আৰু এনেকা পুৰা জংঘলৰ মাজত এটা মন্দিৰ আৰু এনেকা মন্দিৰ চাক না কেনেকুৱা বা পুনৰবাৰ মিউজিক অফ আৰু এনেকা মানে এইটো ৰাস্তাই যাব লাগিব আৰু যাই কিনে তাতে নামিব লাগিব তো ফাইনালি নামিলো ইয়াৰ পৰা মানে যাব লাগিব আৰু ধুলা উৰি আছে তো ধুলা বাদ দিয়ক আৰু গাড়ীটো তাতে বাই দিলো আৰু এনেকা মানে গৈ আছো দৰংদি পাৰ হৈ আছো আৰু বটগাছটো চাক মানে ভাল লাগিছে মানে পাৰ হৈ আছো মানে এনেকা যাম আৰু তাতে চাপৰি বুলিয়ে কয় মানে গাঁৱত পুৰা তাতে যাই কৈ মানে বাৰে কৈ আছো আপোনালোকক কিয় আহিছো ইয়াতে নকলো না এইটো আগত যাই কিনে কম কিন্তু নেচাৰটো চাক না কি ধুনীয়া ধুনীয়া আৰু এনেকা নদীৰ মাজত আছো নদীৰ প্লেচ এইটো মানে কেনেকুৱা লাগছে বা কি ধুনীয়া প্লেচটো মানে ভাল লাগিছে মানে কিমান ধুনীয়া চাক না আৰু এনেকা সন্ধিয়া হৈ গ'ল আৰু ইহঁতো আগত গ'ল আৰু এতিয়া জলদি যাব লাগে মানে দাউৰি আছো আৰু এনেকা মানে এই মানুহটো মানে পইচা খুজি আছে মানে আমাৰ ৰখাই ৰাখছে আমাৰ ল'ৰাকেইটাক আৰু পইচা দি ভাই আৰু এটা টাইম বেগ কেইটা হ'ল 6:33 মান হ'ল আৰু এনেকুৱা কোৱালিটি চাক না আৰু সন্ধিয়া হৈ গ'ল 6টা হৈছে না সেইকাৰণে সন্ধিয়া হৈছে মানে এতিয়া ইয়াৰ পৰা জলদি যাব লাগে আৰু 5 কিলোমিটাৰ যাব লাগিব মানে বুজি পাইছে না আৰু চাই থাকক যদি ভিডিঅ'টো চাই থাকক মানে ভাল লাগিব আৰু এনেকা জংঘলৰ মাজতে ভয় কৰি আৰু এনেকা গৈ আছো আৰু ল'ৰাকেইটা আগত গুচি গ'ল আৰু এনেকা মই আপোনালোকে ভাবি থাকে একে চলা পিন্ধি থাকে কিয় মানে মোৰ এটা অভ্যাস মানে এটা চাৰ্ট যদি ভাল লাগে এইটো বাৰে পিন্ধো মানে ঘৰত কাপোৰ আছে বাৰু কিন্তু নেপিন্ধো না আৰু আপোনালোকে ভাবি থাকে চাৰ্ট তাত নাই নেকি মানে আছে বাৰু নেপিন্ধো কিন্তু বাৰু বাদ দিয়ক আৰু এনেকা লাইনটো চাইছে না আৰু মানে কিয় আহিছো এইটো শুনি লওক আমি কিয় আহিছো মানে এইটো কওঁ মানে ইয়াতে মানে এটা বিয়া খাব আহিছো মানে জংঘলৰ মাজত মানে পুৰা গাঁৱত নেচাৰৰ বিয়া মানে মিউজিক এইটো বিয়া খাম বাৰু কিন্তু এইটো ভিডিঅ'ত মানে ডাঙৰ হৈ যাব ভিডিঅ'টো মানে এপিসোড 2ত মানে ভিডিঅ'টো বিয়াৰ ভিডিঅ' আৰু এনেকা আমি তিনিটা ল'ৰাই মানে একে লগত গোট হৈ গৈ আছো আৰু এনেকা ভয়ো লাগি আছে পুৰা জংঘলৰ মাজত বিশ্বাস নকৰিব বা এটা মানুহ নাই দূৰণি এটা মানুহ নাই আৰু এনেকা আমি গৈ আছো আৰু এনেকা আগত দুটা গৈছে ভয় কৰি গৈ আছো আমি দুটা এইটো দুটা আৰু এনেকা গৈ আছো মানে বহুত মানে ভয় লাগি আছে আৰু কি হ'ব আজি নাজানো যদি ভিডিঅ'টো চাই আছে কি জানি বাচি আছো জানি মানে ভিডিঅ'টো পাব্লিছ হৈছে যদি বাচি আছো এতিয়াও চাই থাকক মানে ভিডিঅ'টো ভাল পাব
আৰু এই ভিডিঅ'টো মানে আমাৰ গাঁৱৰ মানুহবিলাক চাই আছে তোমাৰ মানে কি ক'ম আৰু চাই আছে কিজানি আৰু এনেকুৱা মানে পৰিষ্কাৰ গাঁও পাব নেকি মানে ৰাতি হৈছে কাৰণে দেখাব নোৱাৰি মানে সন্ধিয়া হৈ গ'ল না এতিয়া 6:30 হৈছে আৰু আমাৰ গাঁৱৰ মানুহক কৈছোঁ মানে এনেকুৱা নেচাৰ আছে নেকি মানে দিনত এটা ব্লগ আহি আছে বাৰু এপিছ'ড 4 এইটো চাব আপোনালোকে আৰু এনেকুৱা চাওক আৰু ল'ৰা এটা মানে ইয়াতে তো এইখিনি আছিল আজিৰ এটা এপিছ'ড 1ৰ ভিডিঅ' মানে ভিডিঅ'টো কেনেকুৱা পাইছে কমেণ্ট কৰি নিশ্চয় জনাব আৰু ভাল ভিডিঅ' বিয়াৰ ভিডিঅ' এপিছ'ড 2ত আহি আছে আৰু নাজানো ভিডিঅ'টো কেনেকুৱা হৈছে কমেণ্ট কৰি নিশ্চয় জনাব আৰু আজিলৈকে ইমানে যদি ভিডিঅ'টো ভাল লাগে লাইক এণ্ড কমেণ্ট ছাবস্ক্ৰাইব কৰি গোটেইখিনি কৰি থৈ দিব আজিলৈকে বাই বাই